हेलो एवरीवन সকলোকে নমস্কাৰ জনাইছো আৰু মই নিপনে আপোনাক আকৌ এটা নতুন ব্লগৰ সৈতে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল লিপনছ কিটচেন এণ্ড ট্ৰেভেললৈকে আজি উপস্থিত আছো দিল্লীতে ইয়াত দেখা পাইছে দিল্লীৰ হোটেলৰ ফ্ৰণ্টৰ পৰা আজি ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ এইখন হোটেলতে আমি আছিলোঁ তো যোৱাকালি ৰাতি আমি আহি পালোঁ দিল্লী প্ৰায় ৰাতি বাজিল আমাৰ কেইটামান বাজিল ৰাতি নহয় অৱশ্যে ৰাতিপুৱাই হ'ব নেকি এইটো 3:30 বজাত আমাক দিল্লীত নমাই দিলে কাশ্মীৰ গেটত আৰু কাশ্মীৰ গেটৰ পৰা আমি আহি পালোঁ এয়া পাহাৰগঞ্জ অঞ্চল পাহাৰগঞ্জত আমি আহি পালোঁ পাহাৰগঞ্জত আমি ৰাতি এটা হোটেল ল'লোঁ ৰাতিপুৱা অৱশ্যে ৰাতি নহয় তেতিয়া ৰাতিপুৱা হোটেল ল'লোঁ আৰু লৈ এতিয়া ইয়াৰ পৰাই আমাৰ আজি জাৰ্ণি আৰম্ভ হ'ব দিনটোৰ জাৰ্ণি আহি অকণমান শুলোঁ শুই আজি আৰম্ভ কৰিলোঁ আজিৰ দিনটোৰ কাৰ্যসূচীখিনি তো আপোনালোকে গোটেইখিনি দেখা পাব দিল্লী টুৰ কৰিম বহুত বেছি বস্তু নাচাওঁ ওচৰে পাজৰে কাৰণ আমাৰ ভীষণ কষ্ট হৈছে আজি ৰেষ্ট ল'বৰ কাৰণে দিল্লী আহিছোঁ আৰু অকণমান সাধাৰণ সৰু সুৰা কিবা যদি বজাৰ পাব সেইখিনি কৰাৰ কাৰণে আজি দিল্লী আহিছোঁ তো বলক মোৰ লগত কিনো চাওঁ কিনো কৰোঁ দিল্লীৰ গোটেইখিনি বস্তু আপোনালোক দেখাই আছোঁ সৰজনী মাৰ্কেট যাম বুলি ভাবিছোঁ আৰু ক'ৰবাত যাম বুলি ভাবিছিলোঁ উপকূল আছে ওলাইছে উপকূল একদম ফিটফাট হৈ হিৰো উপকূল ক'ত যাবা প্ৰথম কিবা খাওঁ ভোক লাগিছে এইকেইটা চোৱা ডাঙৰ ডাঙৰ অ'কে তো আজি আমাৰ ফাৰ্ষ্ট টাইম আমাৰ মৎস্য নকওঁ আৰু শব্দটো ভাল নুশুনি বাট আজি আমি নন ভেজ খাম ইমান ভেজ খাই মানে বৰ হৈ গৈছোঁ আজি নন ভেজ খাম কাৰণ আমি য'ত গৈছিলোঁ ইমানখিনি টুৰ কৰিছিলোঁ তাতে কোনো ধৰণৰ নন ভেজ এলাও নাই আৰু আজি দিল্লীত যিহেতু আছোঁ আজি নন ভেজ খাব লাগিব তো বলক দেখাইছে একদম ৰাস্তাৰ চাৰিওফালে মাৰ্কেট বজাৰবিলাক ওলাইছে খুলিছে গোটেইবিলাক তো এতিয়া আপোনালোক গোটেইখিনি দেখাম ক'ত কি কৰোঁ কি খাওঁ ক'ত যাওঁ তো বলক মোৰ লগত অ'কে তো গাইজ ফাইনেলি আমি আহি পালোঁ ৰাজীৱ চকলৈকে আমি আহিছিলোঁ পাহাৰগঞ্জৰ পৰা আমি আহি উপস্থিত হৈছোঁ এয়া ৰাজীৱ চক অ'কে ৰ'ব ৰাস্তাটো পাৰ হৈ লওঁ অ'কে ভাত খাই ল'লোঁ মানে ভেজ থালি খাই মানে আমাৰ মানে পূৰা হৈ গৈছিলে আৰু মানে বৰ হৈ গৈছিলোঁ তো নন ভেজ খালোঁ আজি খাই লৈ এতিয়া আহিছোঁ ৰাজীৱ চক মেট্ৰ' ষ্টেচন তো ৰাজীৱ চক মেট্ৰ' ষ্টেচনৰ পৰা সৰোজিনী নগৰলৈকে গৈ আছোঁ তো তাত গৈ পাই পেলাই চাওক কিবা কিবি অকণমান সৰোজিনী মাৰ্কেটখন বহুত ডাঙৰ বুলি শুনি আছোঁ তো তাত কিবা শ্বপিং কৰিব পাৰোঁ নেকি চাওক এয়া ৰাজীৱ চকৰ এয়া শ্বপিং কমপ্লেক্সবিলাক চাওক বিভিন্ন ধৰণৰ ব্ৰেণ্ডৰ শ্বপিং পইণ্টবিলাক আছে ইয়াতে তো এয়া মেট্ৰ' ষ্টেচন এইটো মাটিৰ তলত যিহেতু মেট্ৰ'টো তো এই মেট্ৰ' ষ্টেচন দেখাই দিছোঁ জুম কৰি ৰাজীৱ চক মেট্ৰ' ষ্টেচন তো এইটো গৈ আছোঁ তো গাইজ আহি উপস্থিত মেট্ৰ' ষ্টেচনৰ টিকট কাউণ্টাৰ মোৰ পিছফালে আছে আৰু উপকূলে এয়া টিকট ল'ব গৈছে উপকূল লোৱা কেছ নাই কিন্তু মোৰ লগত ফাইনেলি টিকট আহি গ'ল সৰোজিনী নগৰৰ কাৰণে এনেকুৱা এখন টিকট আৰু এই বাৰকোডটো স্কেন কৰি দিলে ভিতৰত সোমোৱাৰ যিটো গেটটো খোল খাই যায় আৰু মোৰ মেট্ৰ' আহি আছে এখন আৰু এয়া গোটেই এই ষ্টেচনটো মাটিৰ তলত একচুৱেলি গোটেই ষ্টেচনটোৱে মাটিৰ তলত আছে আৰু এনেকুৱাকৈ মানুহৰ ভিৰ ট্ৰেইনত যোৱাৰ কাৰণে মেট্ৰ'ত উঠাৰ কাৰণে বিভিন্ন ধৰণৰ মানুহ আছে ইয়াতে যাবৰ কাৰণে চব ৰেডি হৈছে ট্ৰেইনৰ কাৰণে অপেক্ষা কৰি আছে তো আমিও যাম কোনখন ট্ৰেইন কি যায় মই সুধি লওঁ অকণমান বলক তো গাইজ মেট্ৰ' উঠিলোঁ কিন্তু বহিব নাই মেট্ৰ'ত কিন্তু মেট্ৰ'ৰ পৰা মোৰ এটা ডিফাৰেণ্ট এক্সপেক্টেশ্যন আছিল দিল্লী মেট্ৰ'ৰ পৰা এটা ডিফাৰেণ্ট এক্সপেক্টেশ্যন আছিল মোৰ মানে কি আছিল তুমি জানা হবে তো আছিল আৰু কিবা এটা এক্সপেক্টেশ্যন দিল্লী মেট্ৰ'ৰ পৰা তো বাট নাই দেখোন চব ঠিক ঠাক মানুহ বহুত যায় মেট্ৰ'খনত দেখা পাইছে আৰু এনেকুৱা ষ্টেজবিলাক এনেকুৱাকৈ পাই যায় দেখাইছোঁ বাহিৰৰ পৰিৱেশ ষ্টেচন এটা পাইছে
তো ইয়া দেহলি মেট্ৰ' ইয়াতে আমি দেহলি আইন আছোঁ বাই বাই দিলোঁ এখন মেট্ৰ'ক আৰু এতিয়া আমি ধৰিম পিংক লাইনত আমি যাম এতিয়া আমি সৰোজিনী নগৰলৈ তো বলক গাইজ সৰোজিনী নগৰত আমি মাৰ্কেটিং কৰিম আৰু এয়া মই দেহলি মেট্ৰ'ৰ পৰা ব্লগ বনাই আছোঁ এয়া এই সৰোজিনী নগৰ মাৰ্কেট মেট্ৰ' ষ্টেচনৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি এতিয়া সৰোজিনী মাৰ্কেট গৈ আছোঁ কিন্তু ৰাস্তা পথ দেখা পালোঁ চাওকচোন তো গাইজ দেখিলে নে ষ্ট্ৰীট ডান্সাৰজনক ধুনীয়াকৈ ৰাস্তাত ধুনীয়াকৈ ডান্স কৰি আছে আৰু মানুহক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি আছে ষ্ট্ৰীট ডান্সাৰজনে তো বাৰু যি নহওক এতিয়া আমি গৈ আছোঁ সৰোজিনী নগৰ বা সৰোজিনী মাৰ্কেটলৈ আৰু এয়া সৰোজিনী মাৰ্কেটৰ ৰাস্তা আৰু ইয়াৰ পিছতে আমি পাম সৰোজিনী মাৰ্কেট আৰু তাত কিনো পাওঁ আপোনালোক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম তো বলক মোৰ লগত ফাইনেলি পাই গ'লোঁ সৰোজিনী মাৰ্কেট তো বলক সৰোজিনী মাৰ্কেটত যাওঁ আৰু কিনো পাওঁ চাওঁ আমি বলক মানুহ চাওক না আমাৰ ফাঁচী বজাৰতকৈ ওপৰত দেখোন ইয়াত আৰু এয়া মাৰ্কেটত সোমোৱাৰ কাৰণেও ছিকিউৰিটি ছিষ্টেম দেখিছে এনে মেটেল ডিটেক্টৰ গেট লগোৱা আছে ইয়াতে আৰু গেটৰ মাজেৰেহে সোমাব লাগিব মাৰ্কেটত কাৰণ কিয় দুৰ্বৃত্ত কোনোবা সোমাই কিবা দুষ্কাৰ্য ঘটনা হ'ব পাৰে সেইকাৰণে মেটেল ডিটেক্টৰ গেটৰ ব্যৱস্থা কৰিছে আৰু আৰম্ভণিৰ পৰাই মাৰ্কেটৰ কাপোৰৰ বজাৰ আৰম্ভ তো গাইজ সৰোজিনী মাৰ্কেটত বজাৰ কৰিলোঁ এইখন দেখিছে মোৰ এক মোনা হৈছে মোনাও কিনিব লগা হ'ল আনকি মানে ইমানখিনি নিকিনো বুলি ভাবি থাকোঁতে ইমানখিনি কিনা গ'ল কিবা কিবি মানে বহুত মানে তো দামবিলাক মোটামুটিভাৱে সঁচাকৈ কম বুলি যে কয় সেইটো সঁচা কথা হয় কিছু ক্ষেত্ৰত কম হয় বিশেষকৈ ছোৱালীৰ কাপোৰৰ ক্ষেত্ৰত ইয়াত বহুত সস্তাত কিবা কিবি বস্তু পোৱা যায় আৰু মোটামুটি ল'ৰাৰো পোৱা যায় কিছু পৰিমাণে সস্তাত ভাল কাপোৰ পোৱা যায় আৰু ফাৰ্ষ্ট কপি পোৱা যায় বহুত কিবা কিবি পোৱা যায় ইয়াতে তো সেইকাৰণে চাগে বহুতে কয় আৰু সৰোজিনী মাৰ্কেটত কম বুলি পেলাই তো ল'লোঁ বহুত বস্তু কিবা কিবি ল'লোঁ বহুখিনি বস্তুৱেই ল'লোঁ নাই ভাই আজি हो गया তো ল'লোঁ কিবা কিবি তো মিন্দৰ আছে মিন্দৰ আহিবা নেকি हाय ब्रो हाय ब्लॉग चल रहा है क्या? हाँ जी ब्लॉग चल रहा है मिन्दर কোৱা ভাই কি ক'বা মাৰ্কেট দেখিছোঁ আৰু কেনেকুৱা মানুহ দেখিছোঁ আজি বহুত মানুহ মাৰ্কেট দেখিছোঁ মানুহে যে কয় সৰোজিনী মাৰ্কেট বুলি যে কয় সঁচাকৈ আজি সৰোজিনী মাৰ্কেটত অহা যেন লাগছে ন সঁচাকৈ অ'কে তাকেতো ইমান মানুহ ইমান ভিৰ মানে কি ক'ম আৰু ইমানবিলাক গলি আছে 3 ঘণ্টামান ঘূৰিলোঁ ইফালৰ পৰা সিফালে যাওঁ হেৰাই যাওঁ মানে এটা গলিৰ পৰা ইফালে গলি কোনফালে ওলালোঁ মানে হেৰাই যাওঁ তাতে মানে তো চাওক এয়া মেটেল ডিটেক্টৰ গেট আছে ছিকিউৰিটিৰ ক্ষেত্ৰত কিমান কনচাৰ্ণ ইয়াৰ কৰ্তৃপক্ষ তাৰ কাৰণে শলাগ ল'ব লাগিব এই ক্ষেত্ৰত আৰু ভিৰ দেখিছে এতিয়াও ভিৰ এতিয়া প্ৰায় সন্ধিয়া হৈছে সন্ধিয়াৰ ভিৰ বাঢ়িবহে এতিয়া বাৰু তো বিভিন্ন বস্তু আছে ইয়াতে নোপোৱা বস্তু মানে নায়ে বুলি ক'ব পাৰি মানে কিমান যে কি বস্তু আছে তো আপোনালোকে যদি কেতিয়াবা আহে আপোনালোকে যদি কেতিয়াবা দেহলি আহে বজাৰ কৰাৰ ক্ষেত্ৰত আপোনাৰ সৰোজিনী মাৰ্কেটখন বাছি ল'ব পাৰে আপোনালোকে আৰু বিভিন্ন মাৰ্কেট আছে দেহলিত কিন্তু সৰোজিনী মাৰ্কেটখন বাছি ল'ব পাৰে আপোনালোকে কাৰণ কিয় ইয়াত বস্তুৰ দাম একদম ৰিজনেবল মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৰোঁ কাৰণ এইখন দেখিছে মিন্দৰ এবাৰ দেখাই দিয়া নাই এইখন এয়া চাওক বহুত ওজন ভাই হা কান্ধত ল'ব লাগিব কান্দো তো মই এইখন কেনেকৈ ৰঙিয়ালৈকে নিম মই তাকে চিন্তা কৰিছোঁ চিন্তা হৈছে মোৰ তো যি নহওক বাৰু মই বাৰু কিবাকৈ নিম আৰু এতিয়া আমি পালোঁ সৰোজিনী যি মেট্ৰ' ষ্টেচন মেট্ৰ' ষ্টেচন পালোঁ আৰু ইয়াৰ পৰা আমি মেট্ৰ' লৈ আকৌ আমাৰ হোটেললৈকে যাম তো ইয়াতে উপকূল আৰু পংকজ ৰখি আছে ইয়াতে ক'ৰবাত উপকূল আৰু পংকজ ইয়াতে ৰখি আছে তো তাহাঁতেও চাগে ব'ৰ হৈছে আজি ৰখি তোকে দেখালোঁ সৰোজিনী মাৰ্কেটৰ পৰিৱেশ দেখালোঁ কিছু আপোনালোকক দেহলিৰ কিছু অংশ দেখালোঁ আপোনালোকক তো এই ভিডিঅ'টো আমি সৰোজিনীৰ এই যি মেট্ৰ' ষ্টেচনতে শেষ কৰিম অকণমান